শিৱানী বৰা। নমস্কাৰ, মই পূৰবী বৰা। আজি আমি আপোনালোকক আমাৰ চেনেললৈ নিমন্ত্ৰণ জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অসমীয়া ৰেচিপি। আপোনালোকে চাব, বনাই খাব আৰু কেনেকুৱা পায় আমাক কমেণ্ট বক্সত জনাব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ গোল গোলকৈ। তাৰপাছত এইখিনি পাছত দিবৰ কাৰণে, এয়া হৈছে ভাজোতে দিবৰ কাৰণে তেল মাৰোঁতে। তাৰপিছত এয়া হৈছে পিহনাত পিচি লৈছোঁ পিঁয়াজ। তাৰপিছত এয়া আদা নহৰু খুন্দি লৈছোঁ। এয়া জলকীয়া, এয়া মছলা, এইটো এটা মছলা। তাৰপাছত এইটো এটা মছলা। তাৰপাছত এইটো এটা মছলা। আমি এনেকৈ 4টামান মছলা লৈছোঁ, 4-5টামান। আপোনালোকে ল'ব নিজৰ যি যি লাগে আপোনালোকে। তাৰপিছত ময়ো এয়া ল'লোঁ। তাৰপিছত এয়া পিঁয়াজ এনেকৈ এয়া উলিয়াই লৈছোঁ। লগত এটা চচৰ বটল লৈছোঁ। লেগ পিচৰ চচত লাগিবই চচ, এটা চচৰ বটল ল'লোঁ। তাৰ লগতে এয়া তেজপাত লৈছোঁ, তেজপাত। তাৰপাছত এয়া মাংস বেলেগকৈ ফ্ৰাই কৰি খাম। তাৰপাছত এয়া ইয়াত লেগ পিচটো বইল কৰি ল'লোঁ প্ৰথমতে কুকাৰত দি। এয়া বইল হ'ল আৰু তাৰপাছত এয়া প্লেট এখনত উলিয়াই ল'লোঁ। 4টামানো 4 পিচ লেগ পিচ। তাৰপিছত এয়া মাংস ফ্ৰাই কৰিছে মায়ে, দেখুওৱা মাংসখিনি এয়া ফ্ৰাই কৰিলে। তাৰপিছত এয়া তেল দিলোঁ। তেল দিয়াৰ পিছত এয়া ফ্ৰাই কৰি দিছোঁ। আপোনালোকে এনেকৈ ফ্ৰাই কৰিব, মাছ যেনেকৈ ফ্ৰাই কৰে তেনেকৈ। এয়া ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত এয়া উতলিব দিছে। এয়া ৰংটো হোৱালৈকে এনেকৈ লৰাব আৰু উতলিব, মানে তেলতে হ'ব দিব, ফ্ৰাই হ'বলৈ দিব। এয়া ফ্ৰাই হৈ আছে। এতিয়া ইয়াত হালধি দিছে, অকণ ৰং ধৰিব লাগিব, তাৰ কাৰণে হালধি দি দিলে। তাৰপাছত এয়া এতিয়া লৰাই আছে। এয়া হ'লেই আৰু অকণমান হ'লেই হৈ যাব। এয়া কাঢ়িব পৰা হ'ব এতিয়া, আৰু অলপ ৰং ধৰিব লাগিব। সেয়া মাংস। তাৰপিছত এয়া আদা নহৰু এইটো দি দিলে, লগত পিঁয়াজৰ পেষ্টটো দি দিছে। দিবলৈ নহ'লে সেইটো ভিডিঅ', সেইকাৰণে এনেকৈ আকৌ সেয়া কাটি থৈছিলোঁ পিঁয়াজখিনি, আৰু লগত সেনেকৈ পিঁয়াজ দি দিছে। এয়া গোটেইখিনি মিক্স কৰি দিছে। এতিয়া চচ দিব, মছলা দিলে, গোটেইকেইটা মছলা দি দিলে একেলগতে। সেয়া দি দিছে। মছলা দি দিলে। এতিয়া ইয়াত চচ দিলে, এতিয়া লৰাব। তেজপাতো দি দিছে লগত। তেজপাতৰ গোন্ধটো ভাল লাগে সেইকাৰণে দিছে, নিদিলেও হ'ব, নিজৰ কথা এইটো, দিয়া নিদিয়াটো। বিলাহী থাকিলে, চচ নাপালে আপোনালোকে বিলাহী দিব পাৰে। মই বিলাহী নাই বৰ্তমান, সেইকাৰণে চচ দি বনাইছে। এতিয়া লেগ পিচখিনিও দি দিলে, এয়া ফ্ৰাই হ'বলৈ দিছে। তাৰপিছত এয়া হ'ল। এয়া প্লেটত ৰেডি কৰিলোঁ। এয়া তাৰপাছত এতিয়া এয়া ৰেডি কৰিলোঁ। তাৰপাছত এতিয়া মই মোৰ কাৰণে পিঁয়াজ নিদিলোঁ, দি খাওঁতে এতিয়া পিঁয়াজটো ইয়াত দি দিছোঁ।
দি পিনি এয়া মোৰ কাৰণে লৈছোঁ খাবলৈ। আজি ভিডিঅ' ইমানেই। আপোনালোকে ঘৰত এনেকৈ বনাই খাই কেনেকুৱা খাব আৰু এনেকুৱা খাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাব।